নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ অসমীয়াৰ দ্বিতীয় পাঠটো আমি ইয়াতে আলোচনা কৰিম দেই। প্ৰথমতে মই এবাৰ তোমালোকক এই পাঠটো পঢ়ি দিম, তাৰ পাছত ইয়াৰে বিষয়বস্তুখিনি আমি আলোচনা কৰিম। তাবা মানুহৰ মাজলৈ কাপোৰ কেনেকৈ আহিল? অৰুণাচলৰ মিচিমি জনজাতিৰ সাধু। অৰুণাচল প্ৰদেশত কামলাং নামেৰে এখন নৈ আছে। কোৱানচা নামৰ ডেকা এজন প্ৰায়ে তালৈ মাছ মাৰিবলৈ যায়। কোৱানচা ঘাট মাউৰা। তেওঁ ওৰে দিনটো পথাৰত কাম কৰিলেহে দুবেলা দুমুঠি খাবলৈ পায়, নহ'লে তেওঁৰ পেটত গাঁঠি টেকেলিও কাটি। তেওঁৰ কিন্তু মাছ মৰাতহে হেঁপাহ। এদিন তেওঁ কামলাঙৰ পানীত এখন দলঙা পাতি থলে। গধূলি পৰত দলঙাখন দাঙি তেওঁ আনন্দত জঁপিয়াই উঠিল। দুটা অচিনাকি মাছ দলঙাত উঠিছে। তাৰে এটা সৰু, আনটো ডাঙৰ। ডাঙৰ মাছটো দেখি তেওঁৰ চকু থৰ হ'ল। ঘৰলৈ নি লাওৰ খোলা এটাত ডাঙৰ মাছটো জীয়াই থলে আৰু সৰু মাছটো খালে। পাছদিনাখন গধূলি কামৰ পৰা উভতি আহি কোৱানচাই তেওঁৰ ঘৰটো কাপোৰেৰে ভৰি থকা দেখিলে। এদম কাপোৰ। কোনে বাৰু আনি থলে কাপোৰৰ দমটো? বিস্ময়ত তেওঁৰ চকু কপালত উঠিল। নিতৌ ৰাতিপুৱা মাছটোক আহাৰ খুৱাই কোৱানচা কামলৈ যায়। ঘূৰি আহি প্ৰতিদিনে তেওঁ বাৰে বৰণীয়া কাপোৰেৰে ঘৰটো ভৰি থকা দেখা পায়হি। এদিন ৰহস্য ভেদ কৰিবলৈ তেওঁ কামলৈ নগৈ ঘৰটোৰ ওচৰতে লুকাই থাকিল। কোৱানচাই দেখিবলৈ পালে যে মাছটোৱে লাহেকৈ নিজৰ ৰূপ এৰি এজনী দীপ-লিপ ছোৱালী হ'ল। তাই তাঁতশাল মেলি খটখটাই কাপোৰ ববলৈ ধৰিলে। কোৱানচাই হাউৎকৰে গৈ তাইৰ হাতত থাপ মাৰি ধৰি সুধিলে, তই কোন? ক'ৰ পৰা আহিছ? কেনেকৈ কাপোৰ ববলৈ শিকিলি? ফুলবোৰৰ এই নমুনাবোৰ ক'ত পালি? থতমত খাই ছোৱালীজনীয়ে ক'লে, মই হামৰু ফৈদৰ জীয়াৰী হামৰু মাই। ঘৰ কামলাঙত। আদিমানৱী নিমকেই মোক শিপিনী হ'বলৈ কোৱাত মই কাপোৰ বোৱা আৰম্ভ কৰিলোঁ। ফুলৰ নমুনাবোৰ ক'ত পালোঁ শুনা। মই পানীৰ বুৰবুৰণি, পানীৰ ঢৌ, পাহাৰৰ গছ-গছনি সৌন্দৰ্য দেখি মোহিত হৈ সেইবোৰৰ চানেকি কাপোৰত তুলিলোঁ। পানীত দেখা ৰঙা, নীলা আৰু বগা এই তিনি ৰঙৰ সাপ দেখি তাৰো ৰঙীন চানেকিৰ বুটা তুলিলোঁ। আকাশৰ মনোমোহা ৰং, ডাৱৰৰ লুকা-ভাকু আৰু মাছৰ বাকলিৰ চিকমিকনিৰ ছবিৰেও কাপোৰত বুটা বাচিলোঁ। হামৰু মাইৰ কথাবোৰ শুনি কোৱানচা মোহিত হ'ল। তেওঁ তাইক বিয়া কৰালে। কোৱানচাই হামৰু মাইৰ লগত যুগ্ম জীৱন আৰম্ভ কৰিলে। এদিন তেওঁলোকে কাপোৰবোৰ ৰ'দত শুকাবলৈ দিছিল। হঠাতে অহা ধুমুহা বতাহে কাপোৰবোৰ উৰুৱাই নি পৃথিৱীৰ চুকে কোণে সিঁচৰিত কৰি দিলে। যিবোৰ ঠাইত কাপোৰবোৰ পৰিল, সেই ঠাইৰ মানুহবোৰে তেতিয়াৰে পৰা কাপোৰ বব জনা হ'ল। হামৰু মায়ে কথাটো গম পাই ক'লে, পৃথিৱীৰ উপকাৰ হ'ল। আদিমানৱী নিমকেৰ মনোবাঞ্ছাও পূৰ্ণ হ'ল। এতিয়া এইটো কি আছিল? এটা সাধু কথা, অৰুণাচলৰ মিচিমি জনজাতিৰ সাধু। অৰুণাচল প্ৰদেশত কি আছিল? এখন নৈ আছে। নৈখনৰ নাম কি? কামলাং নৈ। আৰু সেই কামলাং নৈখনতে এজন ডেকা ল'ৰাই সদায় তালৈ মাছ মাৰিবলৈ, আৰু সেই ডেকাজনৰ নাম হ'ল কোৱানচা। আৰু কোৱানচা আছিল এজন ঘাটমাৰা। ঘাটমাৰা মানে হ'ল যাৰ মাক দেউতাক তাৰ কোনো নাছিল। তেওঁ ওৰে দিনটো সি কি কৰে, এই কামলাঙৰ পানীতে মাছ মাৰিলেহে তেওঁ কি কৰে, দুবেলা দুমুঠি খাবলৈ পাওঁ। আৰু তেওঁ যদি কাম নকৰে তেতিয়াহ'লে খাবলৈ নাপায়। গতিকে কিন্তু তেওঁ মাছ মাৰি খুব ফূৰ্তি পাইছিল। এদিন তেওঁ কি কৰিছে, সেই কামলাং নৈতে এখন দলঙা পাতি থৈ আহিল। দলঙাখন যেতিয়া গধূলি দলঙখনত মাছ লাগিছে নাই চাবলৈ গ'ল, গৈ কি দেখিলে যে তাত দুটা অচিনাকি মাছ। মাছকেইটা দেখি তেওঁৰ বৰ ফূৰ্তি লাগিল। আৰু সেই মাছ দুটা ঘৰলৈ আনি কি কৰিলে, তাৰে দুটা মাছ আছিলে, এটা সৰু আৰু এটা ডাঙৰ। ডাঙৰ মাছটো সি কি কৰিলে, লাওৰ খোলা এটাত জীয়াই থলে আৰু সৰুটো খালে। সি পিছৰ দিনাও কামলৈ গুচি গ'ল, কিন্তু কামৰ পৰা উভতি আহি কি দেখিলে, ঘৰটো একেবাৰে কাপোৰেৰে ভৰি থকা দেখিলে। সি কাপোৰেৰে ভৰি থকা দেখি সি আচৰিত হ'ল, হে ক'ৰ পৰা আহিলে এইবোৰ কাপোৰ? তাৰ চকু কপালত উঠিলে, একবাৰে আচৰিত হৈ গ'ল, হে ইমানবোৰ কাপোৰ কেনেকৈ আহিল? ইমানবোৰ কাপোৰ
এনেদৰে সি সদায় ৰাতিপুৱা মাছটোক আহাৰ খুৱাই কামলৈ গুচি যায় আৰু কি উভতি আহি দেখে যে ঘৰটো কাপোৰেৰে ভৰি থাকে। এদিন সি কি বুদ্ধি কৰি আজি কামলৈ নাযাওঁ, সি কি কৰিলে ঘৰৰ পিছফালে লুকাই থাকিল। অলপ পিছত সি দেখিবলৈ পালে যে সেই লাও খলাটোত যে এটা ডাঙৰ মাছ জীয়াই থৈছিল, সেই মাছটোৱে কি কৰিছে লাহেকৈ নিজৰ ৰূপ সলাই এজনী কি হৈছে ডিপ ক্লিপ একেবাৰে ধুনীয়া ছোৱালী এজনী হৈ গ'ল। আৰু তাই কি কৰিছে তাঁতশালত মেলি খটখটাই কাপোৰ ববলৈ ধৰিলে। তাকে দেখি কোৱানচাই হাউট কৰে দৌৰি গৈ তাইৰ হাতত থাপ মাৰি ধৰিলে। সুধিলে তই কোন, ক'ৰ পৰা আহিছ, কাপোৰ ববলৈ কেনেকৈ, বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিলে। তেতিয়া তাই কি ক'লে যে তাইৰ নাম হেনো কি, তাই হামৰু ফৈদৰ জীয়ৰী হামৰুমাই। সেই যে শাল বৈছিল তাইৰ নাম আছিল কি হামৰুমাই। আৰু ঘৰ ক'ত বুলি কৈছে, ঘৰ কামলাঙত। আদি মানৱী নিমকে মোক শিপিনী হ'বলৈ কোৱাত মই কাপোৰ বোৱা আৰম্ভ কৰিলোঁ। আদি মানৱী নিমকে তেওঁক কি কৈছিল, শিপিনী হ'বলৈ কৈছিল। সেয়ে তাই কি কৰিলে কাপোৰ ববলৈ আৰম্ভ কৰিলে। এনেদৰে তাই নিজৰ কথাবোৰ যেতিয়া কৈ গ'ল, তাইৰ কথাবোৰ শুনি কি হ'ল, কোৱানচা মোহিত হ'ল আৰু কি কৰিলে কোৱানচাই হামৰুমাইক বিয়া কৰালে। আৰু কোৱানচা আৰু হামৰুমাই এনেদৰে নিজৰ যুগ্ম জীৱন সুখেৰে আৰম্ভ কৰিলে। এদিন কি হ'ল, সিহঁতে কাপোৰবোৰ কি কৰিছিল ৰ'দত শুকাবলৈ দিছিল। এনেতে কি আহিল, হঠাৎ ধুমুহা বতাহ আহিল। আহি কিনে কি হ'ল, এই গোটেই কাপোৰবোৰ উৰুৱাই লৈ অ'ত ত'ত পেলাই দিলে। কিন্তু হামৰুমায়ে যেতিয়া কথাটো গম পালে আৰু য'ত য'ত পৰিল কাপোৰ, সেই কাপোৰ পৰা ঠাইৰ মানুহবোৰেও কি কৰিলে কাপোৰ ববলৈ শিকিলে। আৰু হামৰুমায়ে কথাটো গম পাই মনত খুব আনন্দ পালে আৰু তেওঁ ভাবিলে যে পৃথিৱীৰ উপকাৰ হ'ল আৰু আদি মানৱী নিমকেৰো কি হ'ল মনোবাঞ্ছা পূৰ্ণ হ'ল। এতিয়া তোমালোকক কোৱাচোন, ইয়াতে আমাক অৰুণাচল প্ৰদেশত থকা নৈখনৰ নাম কি বুলি ক'লে কি ক'বা, ক'ব লাগিব যে কামলাং নৈ। বা আৰু ক'ব পাৰি যে কামলাং নৈখন কোনখন প্ৰদেশত আছে, অৰুণাচল প্ৰদেশত। আৰু সেই কামলাং নৈতে মাছ মৰা ডেকাজনৰ নাম কি আছিল, কোৱানচা। আৰু কোৱানচা এজন কি আছিল ঘাট মৰা ল'ৰা ন। কোৱানচাই কেইটা মাছ পাইছিলে, দুটা মাছ, তাৰে এটা সৰু আৰু আনটো ডাঙৰ মাছ। সি মাছকেইটা কি কৰিছে, সৰু মাছটো খাইছে আৰু ডাঙৰ মাছটো কি কৰিছে লাওৰ খোলা এটাত জীয়াই থৈছে। আৰু সেই ডাঙৰ মাছটোৰ পৰাই কোন ওলাইছিল, এজনী দীপলিপ ছোৱালী, যি ওলাই কি কৰিছিল তাঁতশাল বৈছিল। আৰু সেই ছোৱালীজনী কোন আছিল, হামৰু ফৈদৰ জীয়াৰী হামৰুমাই আছিল। ঠিক আছে, আজিলৈ ইমানেই। আটাইলৈ ধন্যবাদ। তোমালোকে ঘৰত ভালদৰে পঢ়িবা দেই।